নমস্কাৰ, মই মিত্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান ভইচ অভাৰ দি আছোঁ কাৰণ ৰয়েল এনফিল্ডত গৈ আছোঁ আৰু আপোনালোকে জানেই ৰয়েল এনফিল্ডৰ চাউণ্ড কেনেকুৱা, সেইবাবে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে ভইচ অভাৰ দিব লগা হৈছে। আৰু বৰ্তমান মই আছোঁ বঙাইগাঁও টাউনশ্বিপৰ ভিতৰত আছোঁ আৰু আজি আপোনালোকক ৰাতিৰ টাউনশ্বিপৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান মই আমাৰ ঘৰৰ দাদা এজনৰ লগত গৈ আছোঁ আৰু দাদাজনে ইয়াত বঙাইগাঁৱৰ ইফালে কাম কৰে, সেইবাবে দাদাজনৰ লগত অলপ টাউনশ্বিপ এৰিয়াটো দাদাজনে মোক দেখুৱাবলৈ লৈ আহিলে আৰু এতিয়া আপোনাৰ সম্পূৰ্ণ টাউনশ্বিপ এৰিয়াটো কিছু পাৰ্ট দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আমি বৰ্তমান উপস্থিত হ'লোঁ টাউনশ্বিপৰ ভিতৰত থকা এখন প্লেগ্ৰাউণ্ড। এইখন বহুত ডাঙৰ প্লেগ্ৰাউণ্ড হয় আৰু ইয়াত খেল খেলি আছে বহুতে। আৰু ভিউটো আছে বহুত ধুনীয়া, দিন নে ৰাতি গমেই নাপায়। ইয়াত ডাঙৰ ডাঙৰ লাইট লগোৱা আছে চাৰিওফালে আৰু এইফালে এটা জিম আছে, এইটো হৈছে জিম। ইয়াত ইফালে মানুহবিলাকৰ কাৰণে জিমটো, আৰু ইয়াত বাচ্চাকেইটাই ফুটবল খেলি আছে। কিছু সময় ইয়াত কটালোঁ, ইয়াত কটাই আকৌ বেলেগ ফালে আমি যাত্ৰা কৰিলোঁ। টাউনশ্বিপৰ ভিতৰত সকলোখিনি বস্তুৱেই আছে ৰাইজৰ সুবিধাৰ বাবে, আৰু এইখন হৈছে টাউনশ্বিপৰ ভিতৰত থকা এখন মেডিকেল, লগতে টাউনশ্বিপৰ ভিতৰত এখন DPSও আছে, আৰু এইখন হৈছে টাউনশ্বিপৰ ভিতৰত থকা DPS দিল্লী পাব্লিক স্কুল ঢালিগাঁও। আৰু এইটো এটা মন্দিৰ চাইডত আৰু এটা মন্দিৰ আছে, টোটেল দুটা মন্দিৰ আছে। আৰু আমি যিহেতু ৰাতি ওলাই আহিছোঁ কাৰণ দিনত দাদাজনৰ ডিউটি থাকে, সেইবাবে আমি ৰাতি ওলাই আহিছোঁ। আৰু এৰিয়াটো ইমানেই ডাঙৰ আপোনালোকে কভাৰ কৰিব নোৱাৰিব, কাৰণ চাৰিওফালে ঘৰবিলাক চব চেম দেখা পায়, সেইবাবে মানে একে ঠাইতে ঘূৰি থকা যেন লাগে। আৰু এইখন এখন পাৰ্কখন মানে লাইট কম আছে পাৰ্কখন, সেইবাবে আপোনালোকে হয়তো ভালদৰে দেখা পোৱা নাই কেমেৰাত, কিন্তু পাৰ্কখন সঁচাই ধুনীয়া। মাজত এটা পুখুৰী আছে আৰু চাৰিওফালে কিছুমান মূৰ্তি আছে, গড়, হাতী এনেকুৱাকৈ মূৰ্তি থৈ দিছে, আৰু চাৰিওফালে খোজ কাঢ়িব পাৰে। আৰু এৰিয়াটো বহুত ডাঙৰ, আপোনালোকে ভাবিব নোৱাৰিব ইমান ডাঙৰ এৰিয়া। গোটেই এৰিয়াটো আমি ঘূৰিলোঁ, কিন্তু মোৰ একো মনত নাথাকিল, মানে একে ঠাইতে ঘূৰা যেন ফিল হ'ল, কাৰণ যিবিলাক কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰবিলাকৰ ষ্ট্ৰাকচাৰটো ছেম, সেইবাবে সকলোবোৰ ছেম দেখি। আজিৰ ভিডিঅ' এইখিনি আছিল। আপোনালোকক টাউনশ্বিপ এৰিয়াটোৰ ৰাতিৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যোনে মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, সেইসকলে যাতে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব বাটনটো বজাই দিবলৈ নাপাহৰে। পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই মৃদুৰে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম, শুভৰাত্ৰি।